হাই ফ্ৰেণ্ডছ, আজি মই এটা বিশেষ কথাৰ কাৰণে আপোনালোকৰ আগত আহিছোঁ। আজি মই কোনো বেলেগ ভিডিঅ' নেদেখুৱাওঁ, খালি এটা কথা ক'বলৈ বিচাৰিছোঁ যে মই এটা ডাঙৰ বিপদতে পৰিছোঁ। কথাটো হ'ল, মই যিটো কাপোৰৰ ভিডিঅ' বনাইছোঁ, মই এইটো ভিডিঅ'ৰ কথা কৈছোঁ। মই ডিজাইন কৰা কাপোৰৰ যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত মই এটা গান ভৰাইছিলোঁ আৰু সেই গানটোৰ কাৰণে কপিৰাইট ক্লেইম আহিছে আৰু সেই কপিৰাইট ক্লেইমটো মই ৰিমুভ কৰিছিলোঁ আৰু সেই ৰিমুভ কৰিবলৈ যাওঁতে দুটা অপশ্যন আহিছিলে, এটা ৰিপ্লেচ আৰু এটা মিউট। আৰু মই মিউট কৰাৰ অপশ্যনটোত ক্লিক কৰি পালোঁ আৰু সেইটো কাৰণে মই গানটোতো ৰিমুভ হৈ গ'ল, মিউট হৈ গ'ল আৰু লগতে মই কোৱা কথাখিনিও মিউট হৈ গ'ল। সেইটো কাৰণে ভিডিঅ'টো এতিয়া বেয়া লাগিছে, কাৰণ কথাখিনি মই কেনেকৈ বনাইছিলোঁ, কি কৰিছিলোঁ, কেনেকুৱা কাপোৰ ইউজ কৰিছোঁ, কি সূতা বা কি বস্তু ইউজ কৰিছিলোঁ কাপোৰখিনি বনাওঁতে, সেইখিনি মিউট হৈ গ'ল। গোটেই বস্তুটো যেতিয়া মিউট হৈ গ'ল, ভিডিঅ'টো চাবলৈ অকণমান বেয়া হৈছে। সেইটো কাৰণে মই এতিয়া ভিডিঅ'টো ডিলিট কৰোঁ নে কি কৰোঁ মই ভাবিয়ে পোৱা নাই। মই কিন্তু এটা কথা ভাবিছোঁ যে মই আকৌ ধুনীয়াকৈ এটা কাপোৰৰ ডিজাইন কৰা ভিডিঅ' বনাম আৰু তাত মই আকৌ গোটেইখিনি বস্তু দেখাম। সেইটো কাৰণে এইখিনি কথা ক'বলৈকে মই এই ভিডিঅ'টো বনাইছিলোঁ। আৰু এতিয়া নহ'লে ভিডিঅ'টো দেখিলে মানুহে ভাবিব প্ৰথমতে কি হ'ল, এইখিনি যে মাতটো অহা নাই, সেইকাৰণে ভাল নাই লগা চাবলৈ। আৰু সেইখিনি কথা ক'বলৈকে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে নাভাবিব যে মই এই সৰু কথাটোতে কিয় ভিডিঅ' বনাইছোঁ বুলি, কাৰণ এইটো নতুনখিনিৰ কাৰণে এইটো জনাৰ দৰকাৰ, নতুন ইউটিউবাৰখিনিৰ কাৰণে, কাৰণ তেওঁলোকেও কেতিয়াবা এইটো ভুল কৰি পাব পাৰে, তেতিয়া নিজৰ কথাখিনি মিউট হৈ যাব পাৰে। সেইটো কাৰণে মই এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক এইখিনি কথা জনালোঁ।